আৰু ভাঙা টিভি বাদ আৰু ভাঙা টিভি বাদ তহঁতে ইমানখিনি দেখা পায়ো আকৌ মোৰ এসোপা কথাকে উচ্চা কাহিনী হে ভালকৈ কোৱা জাতি কবি চম্ভালি কথা জানিছা মোৰ আগত সকলো মোৰ কথা নববি হলেও কথা কবি আৰু মোৰ লগত গাঁৱে মুখে উদাই উদাই চলাম ৱেলকাম টু ধ্যান ব্লগছ বন্ধুসকল আজি মোৰ ভিডিঅ'লৈ স্বাগতম বন্ধুসকল আজি মই যাম এই ভাঙা টিভি যে আইতাজনী তেওঁৰ ঘৰত যাম আজি এই আগতে যে ভাঙা টিভি যে আপোনাৰ খিতেকাটাৰ লগতে ওলাইছিল এই আইতাজনী তেওঁৰ ঘৰত যাম আৰু লগত যাম এইটো আদিশমান এইটো সি অকলে কৰি দেখি নাই কি ক'লা পিন্ধিছে আজি সি অকলে হেলমেট গোটেই ক'লা এই আজি গোটেই ইয়া মই যাম আইতাৰ ঘৰত কালিকটা দলঙৰ ওপৰত আছোঁ এতিয়া আদিশমানৰ মই আইতাৰ ঘৰলৈকে যাই আছোঁ তাৰপিছত আমি লাহেকৈ নগৰবাসী চব পামেই আমি পাৱাৰ পিছত তাৰপিছত আমি আইতাৰ ঘৰলৈ যাম আৰু আজি এই ভিডিঅ'টো কৰিবৰ কাৰণে আজি আদিশমানে মোক আইডি কৰি দিছে আৰু মই চাওক না কি বোকা এই কি চাওক এই বোকাৰ কাৰণে এতিয়া দিগদাৰ এতিয়া নগৰবাসী চব পালোঁৱে এই বিশেষকৈ বোকাৰ কাৰণে এই ক'ৰ ফালে কামবা লাগে হিষ্ট্ৰী কাৰণে আমি এতিয়া আদিশমান এতিয়া বৰ্তমান আমি নগৰবাসী চব পাৰ হ'লোঁ আদিশমানৰ আছে বোলে তাৰমানে কিবা খাওঁ আছে বোলে খাবি ভাই খাবি আইতা ঘৰতে কিবা খোৱাব তোৰ তেতিয়া খাওঁ বুলি ক'লে এনেকৈ আকৌ এনেই কৈছোঁ কথা নাই আৰু কি কথা নাই ভাই চা খাওঁ আছে মোক ক'বা নাই মই ৰখাই দিবি চাওঁ আপোনালোকে এইখিনি ক'ৰবাত দোকান পাইছে এইখন দোকান পাইছে আকৌ বন্ধ ইয়েলা এতিয়া আমি ডাইৰেক্ট সৰু থকা লগ পাই আছোঁ মই যা চকছোঁ হে যা চকাৰ পিছত সি মোক কিছু অলপ সময়তে ৰখোঁ পেচাব কৰিব গৈছি যাই পেলাই মই সেইপিনে এনেই থিয় আছোঁ সি তাই ষ্ট্ৰী আগত বহি লৈছে তাক চলাম বুলি আছোঁ নেকি এইখন তই পেলে নালাবি কিন্তু ভাই কিমান চলালে কিমান গেলোঁ যেতিয়া খোৱাৰি ফাল দিয়ে আগতে মোৰ ভয় লাগিছে কিন্তু এই ইয়াৰ পৰা মোৰ ভৰসা নাই এই চাওঁ মোৰ চেহেৰা চাওঁ তাৰ চেহেৰাটো চাওঁ নিমিলে তোৰ সেইটো কথা নহয় স্কুটি বহুতখিনি মানুহ চলাব পাৰে মানে এৰোপ্লেন চলাই আছে পিছে এৰোপ্লেনখিনি মানুহ চলাব এইখন স্কুটি হয় তাকো মামাই দিয়া হ'ব দিয়া মামাই দিয়া স্কুটিখন এই দেখি নে এতিয়া আমি সৰু থকা পালোঁ এতিয়া আদিশমান এইখন মই চলাম এতিয়া আৰু কেতিয়াবা হয় এইখিনিতে এটা দোকানখন আছে মই মানে দোকানত এটা গোটেই কেতিয়াবা লগত কেতিয়াবা ভিডিঅ' বনাম এতিয়া আদিশমান স্কুটি মই চলাম এতিয়া চলাবি দে চলাবি কিবা অবিয়া আপত্তি চলাম দেখিছে শাসন মোৰো চলি আছে আমি আহি পাই গ'লোঁ আইতাৰ ঘৰ এইটো হয় আইতাৰ ঘৰটো এইটো এতিয়া আইতা বা ঘৰত আছে নে চাই লওঁ আইতাৰ লগত বহুত কথা পাতিব আছে আজি ভালেখিনি কথা ঐ আইতা ভালে আছে এইটো আমাৰ আইতাটো আমাৰ আইতা নমস্কাৰ এই আইতা আপোনাৰ বহুত দিনৰ মূৰত দেখা পালোঁ এতিয়া আইতাৰ লগত মই আগতে ভালে ফাৰ্ষ্ট আইতাটো আহিছোঁ আজি আইতা আগতে মই হয় মোবাইলত দেখা পাওঁ কেতিয়াবা মাহঁতে এনেকৈ চাই এতিয়া আইতাক আমাৰ মায়ে বহুত ভাল পায় কিন্তু এতিয়া আমি আইতাৰ লগত আমাৰ সিফালে ওলাই যাওঁ ঘৰৰ পৰা কিন্তু আইতা এই গোটেই ঘৰটো ভালকৈ দেখাই দিওঁ আপোনালোকক এইটো আইতাৰ এইটো আইতাটো এটা ঘৰ বনাই আছে চৰকাৰী ঘৰ এটা পাইছে ন আইতা চৰকাৰী ঘৰ ন এইটো এই ঘৰটো থাকে আইতা একবাৰ ভালকৈ অকণমান সৰুকৈ দেখাই দিওঁ আইতা গালি পাৰিবি নেকি এই নাপাৰে বুলি গম পাইছোঁ এইটো আইতাৰ ঘৰ এইটো ক'লা ভাইয়া আইতা কিন্তু ভাল লাগে কিবা এটা আইতাৰ ঘৰৰ পৰা আহিলোঁ এতিয়া আইতা আমাৰ আগত যাই আছে এইটো আদিশমানৰ লগত আইতা যাই আছে এতিয়া আইতা বোলে কৈছে তাত বোলে ভাল জেগা এটা আছে বোলে এই ভিডিঅ' কৰিবৰ কাৰণে আইতাৰ লগত কথা পাতি বহুত ভাল লাগিল আজি কাৰণ ইমান ধুনীয়াকৈ কথাবিলাক পাতে আমাৰ আইতা একদম মই আগৰ পৰাই চাই আছোঁ এই ভাঙা টিভি দেখি আইতা আছিলে কি শাহু বাৰী কওঁতে বহুত একদম মানে কি জমাই থাকে আজিও আইতা আহিকে জমাইছে গোটেই আইতা একদম ভাল জেগাত লৈ আহিছে আইতা আপোনালোকে কিবা বেমাৰ হৈছে বোলে আপোনাৰ মোৰ বেমাৰ মানে অন্য হয় এই 15 আগষ্টৰ দিনা গৈছিলোঁ মই খানাপাৰা মিটিঙত হয় যাওঁতে ধৰি মিটিং বন্ধ হ'ল মিটিং নাপালোঁ হয় নাপাওঁতে আমি কামাখ্যাৰ মুখেদি মন্দিৰ হয় মুখৰ সেইখিনিতে ফেৰীত পাৰ হ'লোঁ হয় হৈ পেলাই আহি শালমাৰা সেইখিনিতে ধৰি মই বাইকৰ পৰা পৰি মানে এক্সিডেণ্ট হ'ল মাথাত 3টা চিলাই পৰছে আৰু এইডাল ভাড়া ছিঙিছিল আৰু গোড়া ফাটছি আৰু এইডোখৰ গোটাই গৈছিল ভগৱানৰ কৃপাত ৰাইজৰ আশীৰ্বাদত মই ৰ'লোঁ আইতা আৰু কমে 100 বছৰ থাকিব কাৰণ আমাৰ গোটেই অসমবাসী আপোনাক বহুত ভাল পায় আপোনাক হয় নেকি আপোনাৰ গোটেই শ্ব' আগতে গোটেই চাইছিলোঁ এতিয়া আপোনাৰ ঐমাই আছে যে ঐমাই এতিয়া আপোনাৰ গোটেই শ্ব' আমাৰ ঘৰত গোটেই চাই আপোনাৰ ঐমাইটো আৰু আপোনাৰ আমাৰ মায়ে বহুত ভাল পায় আপোনাক ঐমাই চাবা দিবি ঐমাইক মোক পাব হয় আৰু ভাঙা টিভি বাদ
ভাঙা টিভিত আগাৰ খণ্ড উলিয়া পাব নতুন এতিয়া পাব নতুন এতিয়া পাব এতিয়া আপোনাৰ অসমবাসীয়ে গোটেই গম পায় কি আপোনাৰ খালি কমেডিৰ কাৰণে জানে কিবা কাৰণে আপুনি এতিয়া মোৰ ওপৰত খং উঠিছে এতিয়া কি কেনেকৈ দেখাব কি কেনেকৈ দেখাব হে আৰু তহঁতে বন নাপালি বিচাৰি ঘৰত বন কাম নাই সেইকাৰণে মোক বিচাৰি আহিছা একেবাৰে কাষৰীখন হাত ভৰ্তিপা মাৰি মাৰি পেলাম জানছা নিচিনা মোক জ্বলাব আহিছা নেকি হে কিবা জ্বলাব আহিছা নেকি নাই নাই হে কি নাই নাই কি নাই নাই হে ভালকৈ কোৱা জাতি কবি চম্ভালি কথা জানছা মোৰ আগত সকলো মোৰ কথা নববি বা আইতা যেনেকৈ কমেডি দেখায় সেনেকৈ আপোনাৰ পুৰা খঙৰ ৰূপ বা আইতা একদম এনেকুৱা অভিনয় ভালকৈ কৰে যেনেকৈ ধেমালি ভালকৈ খংটো কৈছিলোঁ ভয় খাই গৈছিলোঁ মাজতে এনে আইতা আপোনাৰ বয়স কিমান এতিয়া বয়স এতিয়া আহাৰ গোষ্ঠীখনৰ চোৱা নাই অনুমান মই 60 ওপৰত দিছোঁ কি নিচিনা মোৰ নিচিনা 60 বয়সীয়া মানুহে 60 মিনিট বহি আছে বৈ থাকে কিন্তু মোৰ সেইটো দেখ নাই মোৰ কেৱল ঠেং বগাই যোৱাই আইতা কিন্তু অভিনয়ৰ কাৰণে আপোনাৰ মনৰ ফূৰ্তিৰ কাৰণে আপুনি বৰ্তমান পুৰা ষ্ট্ৰং হৈ আছে পিছে আকৌ মোৰ বেমাৰটো এৰা দিলা কেনেকৈ মই নিজে বেমাৰ ধাম ধুম ব্যায়াম কৰোঁ দুই বা নলেও ব্যায়াম কৰোঁ বাগেৰি হ'লে এই বঢ়িয়া বিচিনা ধুপ দিছোঁ আমাৰ গাঁৱৰ মানুহ মই গাঁৱত যাওঁ ফুৰিব টকন মাৰি আবু উবুৰি হৈ তথাপি মই বিচিনাত থাকোঁ আইতা আপোনাৰ গাড়ী ইমানৰ জোৰ আছে এই গাছৰ উঠা পাব গাছত উঠিব পৰাৰ কাৰণে গাছত উঠা দেখা নাই নেকি তহঁতে কিমান মই গাছত উঠিলোঁ তামোল পালোঁ নাৰিকল পালোঁ আম পালোঁ বা সেইডাল গাছতো উঠিছোঁ সেইডাল গছৰ মাজত চবতে মই গাছত উঠিলোঁ জানিছে ইমান কৰিলোঁ তহঁতে ইমানত লাগি সুধিছা তহঁতে ইমানখিনি দেখা পায়ো আকৌ মোৰ এসোপা কথাকে সুধিছা কাহিনী মোক কিবা মানুহ চিনি পোৱা নাই নেকি তহঁতে পাইছা পাইছা কাৰণে কাৰ মোৰ সুধিছা এইবিলাক কাৰ মোৰ সুধিছা মোক কি হৈ মানুহ চিনি পাবা বহুত বাকী আছে তহঁতে জানিছা হলেও কথা কবি অলপ মোৰ লগত গাঁৱৰ মুখে উধাই চলাম ভয় লাগে কি ভয় লাগে ভয় লগা পাই আহিছা মোৰ কাষত কি হৈ যায় খালি কহাত বন নাপালি দেওঁ নেকি ভয় লাগে আইতা লগত আজি কথা পাতি ভাল লাগে আইতা হয় নাই আইতা কিন্তু এটা মই নমস্কাৰ ৰাইজক কওঁ এই চেনেলটো আপোনালোকে শ্বেয়াৰ কৰিব লাইক কৰিব কমেণ্ট কৰিব মই অনুৰোধ কৰিছোঁ কিন্তু মোকে বিচাৰি আহিছে বাপাহঁত সেইকাৰণে আপোনালোকক মই জনালোঁ বিশেষ আজি বনাব আইতাৰ লগত আজি ভিডিঅ'টো শেষ কৰি দিব বিচাৰে আইতা আজি আইতাৰ লগত আপুনি কেতিয়াবা লগ কৰিব আহি যাব হ'ব আইতাৰ এনেকৈ যোনটো ভিডিঅ'ত জোচ দেখায় সেইটো ভিডিঅ' আমাৰ লগত ভিডিঅ' কৰিছে আজি সেইকাৰণে ধন্যবাদ আজি আইতা আমাৰ ইমানখিনি সময় দিয়াৰ কাৰণে আজি মোৰ ভিডিঅ'টো এইখিনি সমাপ্ত কৰিলোঁ আইতা আজি লগ ধৰিলোঁ ভালেখিনি সময় অটালোঁ আজি আইতা সেইকাৰণে আইতা ধন্যবাদ আইতা যোনটো চেনেল কৰে সেইটো চেনেলটো আপোনাৰ চাব সেইটো চেনেল মই লিংক দি দিম সেই বন্ধুক আজি মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ মোৰ চেনেলটো লাইক কৰিব ছাবস্ক্ৰাইব কৰিব বেলেগক দবাই দিওঁ নমস্কাৰ